আমার চাব লাইক 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 সাবস্ক্রাইব কৰিব কি লাগে তুলসী পাত কি লাগে মা কি মা হ্যাঁ কি লাগে মা বা মই ভাবিছো বা লাগে আপোনালোক সকলোকে আজি আমাৰ ব্লগটিলৈ আমন্ত্ৰণ জনাইছো আৰু আজি মোৰ লগত আছে মোৰ ভাইটি নাম ক নাম কোৱা নাম মৃন্ময় তে কোৱা মৃন্ময় শৰ্মা ডাঙৰকে ক মৃন্ময় শৰ্মা So বাবুই কৈছে মই ডাঙৰ এইটো দ্বিতীয় আৰু ই সৰু সকলোতকৈ সৰু so আজি আমাৰ প্ৰথমে কাতি বিহু উপলক্ষে মাটিৰ ঢাপটো বনোৱা হ'ল আৰু যিটো বনাইছে ভাইটিয়ে থাপনা কোনে বনাই ই মাটিৰ ঢিপ কোনে বনাইছে মই কাম সব কাম মই তুমি এলেৱা তুমি কাম নাই মই কাম এলেৱা বাইদেউ এলেৱা মোবাইল বাইদেউ আমাৰ চাব লাইক সাবস্ক্রাইব কৰিব তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰদিনো ধৰে শৰৎ কালত আহিন মাহৰ সংক্ৰান্তিৰ দিনা মানে আজিৰ দিনটোতে কাতি বিহু পালন কৰা হয় এই সময়ত মানুহৰ খোৱা লোৱাৰ কিছু অসুবিধা হয় বিশেষকৈ খেতিয়কসকলৰ কিয়নো এইখিনি সময়ত ইতিমধ্যে খেতি বাতি ৰুই মেলি শেষ হয় খেতিয়কসকলে সাধাৰণতে এই বিহুটি পালন কৰে অভাৱৰ সময়ত এই বিহুটি পালন কৰে কাৰণে ইয়াক কঙালী বিহু বোলে এই বিহুত লক্ষ্মী আদৰা বিহু বুলিও কোৱা হয় বিহুৰ দিনা সন্ধিয়া তুলসীৰ তলত চাকি জ্বলোৱাৰ উপৰিও বাৰী বস্তি খেতি পথাৰৰ মাজতো চাকি জ্বলাই লক্ষ্মীক আদৰা হয়
অসমীয়া থলুৱা পিঠা পনা বনোৱাৰ উপৰিও নেদেখাজনৰ ওচৰত মাহ প্ৰসাদ অকণমান আগবঢ়াই যাতে ঘৰখন ধান ধনেৰে ভৰি পৰে তাৰে কামনাৰে লখিমীক আদৰা হয়। এই কৃষ্ণ পদচ পদ্মস্থলে প্ৰণামীয়া দেৱজাত বোলে সমৰ শংখৰূপ ধৰিতাৰ নাৰী গহৰিব শান্তিপূৰ্ণ নষ্ট কৰি কৰে প্ৰৱসিব দেৱগণলৈ ব্ৰহ্মা চলিয় সত্তৰে স্বৰ্গে থাকি তৰা চাহা পদিবে ঘূৰে। বিহুৱে আমাৰ জাতিটোৰ সামাজিক ৰীতি নীতি আচাৰ ব্যৱহাৰ হাঁহি কান্দোন সুখ দুখ ৰং ৰহস্যৰ আদি ছবি সুন্দৰভাৱে প্ৰতিফলিত কৰি তোলে আৰু সেয়েহে এই উৎসৱটিক আমাৰ জাতীয় উৎসৱ বুলি কোৱা হয়। এই উৎসৱটিৰ দীৰ্ঘায়ু কামনা কৰি মই মোৰ ব্লগটি এইখিনিতে শেষ কৰিম আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।